কৃষ্ণ জয় গুৰু শংকৰ। ৰঙিয়াৰ হাতীখোলা পথাৰত 93 সংখ্যক শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনৰ এক বিশাল আয়োজন কৰা হৈছে। অসমবাসী ৰাইজ আপোনালোক সকলো আহক। 9, 10, 11 ফেব্ৰুৱাৰী। এয়া দূৰ দূৰণিলৈকে দেখিছেনে, মনিবই নোৱাৰি চকুৰে। এইবোৰ দূৰণিত যে দেখিছে, এইবোৰ প্ৰতিখন জিলাৰ বাবে শিবিৰ পাতি ৰখা হৈছে, যাতে দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱ আই মাতৃসকলৰ কোনো ধৰণৰ অসুবিধা নহয়, তেখেতসকলে ধুনীয়াকৈ ইয়াতে বিশ্ৰাম ল'ব পাৰিব। তাৰপিছত ইয়াতে জিলাৰ নাম লিখা আছে আৰু নাম্বাৰ দিয়া আছে। তাৰপিছত আহিলোঁ মই ভোজনালয়ত। ভোজনালয়ত আহি দেখিলোঁ কিমান হাজাৰ মানুহে একেলগে ভোজন গ্ৰহণ কৰিব পাৰিব, মহাপ্ৰসাদ ল'ব পাৰিব। এয়া চাওকচোন, ডেস্ক বেঞ্চ বনাই ৰখা হৈছে। দূৰ দূৰণিলৈকে দেখিছেনে, ধৰিবই নোৱাৰি। তাৰপিছত আহিলোঁ মই ৰান্ধনীশালত। এয়া ৰান্ধনীশালত কিমান চৌকা একেলগে বনাই ৰাখিছে, মানে গণি শেষে কৰিব নোৱাৰি। ইয়াতে মহাপ্ৰসাদ বনাই থকা হৈছে। এইবোৰ আগফালে যে দেখিছে, এইটো টেম্পৰাৰী ড্ৰেইন বনাই ৰাখিছে, যাতে ভাতৰ পানী বা দালিৰ পানী এইবোৰ কাঢ়ি ৰাখিব পাৰে। তাৰপিছত আহিলোঁ মই ভিতৰত আহি দেখিলোঁ আই মাতৃসকলে পাচলি কটাত ব্যস্ত হৈ আছে। ময়ো অলপ পাচলি কটাত লাগি দিলোঁ। তাৰপিছত এয়া লাৰুৰে চাহ খালোঁ। তাৰপিছত পাচলি কটা হৈ গ'ল। এয়া মই মহিলাৰ শিবিৰলৈ আহিলোঁ। তলত নৰা পাৰি ধুনীয়াকৈ মহিলাৰ শিবিৰটো বনাই ৰাখিছে। ইয়াতে নিজৰ নিজৰ কাপোৰ পাৰি ধুনীয়াকৈ বিশ্ৰাম ল'ব পাৰিব। তাৰপিছত মহাপ্ৰসাদ দিয়াৰ সময় হৈ গ'ল। এয়া মহাপ্ৰসাদ ল'বলৈ ময়ো আহি গ'লোঁ। মহাপ্ৰসাদ লোৱাৰ সময়ত দেখিলোঁ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাক। তেখেত গুচি গ'ল। তাৰপিছত মহাপ্ৰসাদ লৈ মই ওলাই আহিলোঁ। ওলাই আহি দেখিলোঁ এটা চক্ৰবেহুৰ ভিতৰত সোমাই পৰিলোঁ। যেনেকৈ অভিমন্যু চক্ৰবেহুৰ ভিতৰত সোমাই নিজৰ প্ৰাণ ত্যাগ কৰিলে, তেনেকৈ মোৰো আজি তেনেকুৱাই হৈছিলে। চক্ৰবেহুৰ ভিতৰত সোমাই গৈহে আছোঁ, ওলোৱা ৰাস্তাই বিচাৰি পোৱা নাছিলোঁ। তাৰপিছত যেনি তেনি 30 মিনিটমান পিছত ওলোৱা ৰাস্তাটো বিচাৰি পালোঁ। তাৰ পৰা ওলাই আহি কিবাকৈ প্ৰাণ ৰক্ষা কৰি এয়া ঘৰলৈ বুলি অলপ ঘূৰি মেলি ঘৰলৈ বুলি উভতি আহিলোঁ। আপোনালোক আহিব দেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কৃষ্ণ।